নমস্কাৰ সকলোলৈকে আজি এক নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আজি এই ভিডিঅ'ত মই আজি আপোনালোকক জনাম যে বহুতো যাত্ৰীয়ে আমাক গাড়ী চলাই থকাৰ সময়ত সোধে যে ৰাতি কিমান সময়লৈকে কেব বা অলা উবেৰৰ গাড়ী পোৱা যাব। গতিকে সেই বিষয় লৈ আজি মই এই ভিডিঅ'ত আপোনালোকক জনাম যে ৰাতি কিমান সময়লৈকে কেব পোৱা যায় বা ৰাতি পায় নে নাপায়। গতিকে গোটেইখিনি কথা মই এই ভিডিঅ'টোত আপোনালোকক জনাম। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব, স্কিপ নকৰিব। গতিকে আহক তেনেহ'লে মূল ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম কথা হ'ল দিনৰ ভাগত যেনেদৰে আপোনালোকে কেব অসংখ্য কেব পোৱা যায় বা অতি সোনকালে কেব এখন পোৱা যায়, ঠিক তেনেধৰণে আপোনাৰ ৰাতি আপোনালোকে ইমান সোনকালে কেব নাপাব। মানে ৰাতি মানে ধৰক 11-12টাৰ পিছত আপোনালোকে কেব পোৱা অকণমান অসুবিধা আপোনালোকৰ হ'ব। কাৰণ কিয় বেছিভাগ চালকে আপোনাৰ 8টা, 9টা, 10টা বজালৈকে গাড়ী চলায় আৰু কিছুমানে ধৰক 11-12টালৈকে আপোনাৰ চলায়। কাৰণ দিনটোৰ পৰা চলাই থাকে, তেওঁলোকে ভাগৰি যায়। গতিকে 12টাৰ পিছলৈকে তাৰমানে সিমানবোৰ গাড়ী নাথাকে। গতিকে 12টা বাজি পাৰ হৈ যোৱাৰ পিছত কেব অসংখ্য কমি যায়। গতিকে আপোনালোকে ৰাতিৰ সময়ত হয়তো কেব খুব কম পাব বা দুই এখন যি কেব থাকে ৰাতি বহুত আঁতৰত থাকিব। হয়তো আপোনাৰ ওচৰৰ পৰা আপুনি কেবখন নাপাব পাৰে। 10-12 কিলোমিটাৰ দূৰত আপোনাৰ কেবখন কেতিয়াবা লাগে। গতিকে ইমান দূৰৰ পৰা যিহেতুকে কেবখন আপোনাক পিক আপ কৰিবলৈ আহিব, তো কিছুমান ড্ৰাইভাৰে এই ইমান দূৰ যে পিক আপ কৰিব আহিব তাৰ বিনিময়ত 2 টকা পইচা অলপ বিচাৰে কিছুমানে আৰু। গতিকে আপোনালোকে সেইটো নিজে মিলামিলি কৰি চাই ল'ব। কাৰণ কিয় আপোনালোকক ইমান দূৰৰ পৰা পিক আপ কৰিব আহিব ৰাতিখন, তেওঁলোকেও ঘৰ দুৱাৰ এৰি পেলানি ৰাতি টোপনি খতি পেলানি আপোনালোকৰ কাৰণে গোটেই ৰাতি অপেক্ষা কৰি থাকে। গতিকে যদিও আপোনালোকে কেবখন পায়, চালকজনৰ লগত আলোচনা কৰি পেলানি ধৰক 2 পইচা ইফাল সিফাল কৰি পেলাই আপোনালোকে কেবখন বুক কৰি লৈ পেলানি আপোনালোকে ধুনীয়াকৈ যাব পাৰিব। গতিকে দিনৰ নিচিনা ৰাতি নহয়। দিনত যেনেকৈ এভেইলেবল কেব পোৱা যায়, ৰাতি সেনেকৈ আপোনালোকে এভেইলেবল আপুনি কেব নাপাব। গতিকে সেই এজন চালকে আপোনাৰ এনেকৈ ৰাতি চলাই থাকে। কাৰণ যিহেতুকে ৰাতি ট্ৰিপ সহজতে নাপায়, সেইকাৰণে চালকসমূহে মানে ৰাতিৰ সময়ত ইমান চলাবলৈ ভাল নাপায় আৰু দিনৰ নিচিনা ৰাতি নহয়। গতিকে ৰাতি বহুতো অসুবিধা আহি পৰে। ধৰক গাড়ী এখনৰ কিবা ধৰক পামচাৰে হ'ল বা কিবা এটা বিজুতি ঘটিলে ৰাতিৰ সময়ত কোনো গেৰেজ বা কোনো ধৰণৰ সেনেকুৱা সহায় কৰা মানুহ নাপায়। গতিকে ৰাতিৰ সময়ত সেইকাৰণে কেব পোৱা খুবেই মানে টান। গতিকে সেইকাৰণে আপোনালোক জনাই দিলোঁ যে 12টাৰ পিছত কেব যদিও পোৱা যায়, মানে একদম কম সংখ্যক কেব পোৱা যায়। গতিকে আপোনালোকে কিবা যদি কৰণীয় থাকে, মানে ধৰক 10-11টাৰ ভিতৰতে আপোনালোকে ধৰক কামখিনি কৰি পেলানি, তেতিয়া আপোনালোকে সহজতে কেব এখন পাব আৰু আপোনালোকে ধৰক ঘৰমুৱা হ'ব পাৰিব। কিন্তু কিবা কাৰণত যদি আপোনালোকৰ ধৰক 1, 2, 3টা যদি বাজি যায়, তেতিয়াহ'লে কেব পাব, নোপোৱা নহয়। কিন্তু ঘটনা হৈছে কি আপোনাৰ ওচৰত হয়তো নাপাব, দূৰত লাগিব। গতিকে যিহেতুকে বহুত দূৰৰ পৰা আহিব চালকজন, গতিকে চালকজনৰ লগত আপোনালোকে ফোনযোগে কথা পাতি পেলানি আপোনালোকে নিজে পইচাৰ কথা বা 2 পইচা ইফাল সিফাল হয়তো হ'ব পাৰে। গতিকে আলোচনা কৰি আপোনালোকে ধুনীয়াকৈ কেব চালকজনৰ লগত আপোনালোকে যাব পাৰিব। গতিকে এইটোৱে হৈছে মেইন কথা। মানে যিহেতুকে অলা উবেৰৰ ছাৰ্ভিচ 24 আৱাৰ্ছ, গতিকে 24 ঘণ্টাই গাড়ী পায় অলা উবেৰত, নোপোৱাৰ কোনো কথাই নাই। গতিকে সেইটোলৈ চিন্তা কৰিব নালাগে। আপোনালোকে ৰাতি হ'লেও আপুনি কেব পাব। খালি সেয়াই আৰু মানে ওচৰত হয়তো আপোনাৰ নালাগিব পাৰে, বহুত দূৰত লাগিব। গতিকে আপোনালোকে সেইটো মিলাই নিজে চাই ল'ব। গতিকে এইখিনি আজি আছিল মোৰ ভিডিঅ'টো। গতিকে আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰিয়ে থাকোঁ। গতিকে আজিলৈ আহোঁ, ধন্যবাদ।